যি মানে ধৰ্ম অনুষ্ঠানেৰে পূজা পাৰ্বণ হয় বুদ্ধ মানদাই পূজা কিমান চনৰ পৰা আপুনি এই পূজাত ব্যস্ততাৰে মানদাই বৰ্মন কছাৰীৰ যি পূজা পাৰ্বণেৰে আপোনাৰ সাংস্কৃতিক জগাই তোলাৰ কাৰণে কিমান কি দেখি আহিছে আৰু কি কৰিব মই এই ক্ষেত্ৰত মই জানা মতে একদম মই সৰু কালৰ পৰাই আমাৰ মা দেউতাৰ দিনৰ পৰাই তেওঁলোকেও এইটো আমাৰ এই বৰ্মন এই মানদাই এই বুঢ়া বাথু পূজাটো বুঢ়া গোঁসাইৰ পূজাটো পালন কৰি আহি আছে আৰু ঠিক সেই ধৰণে আমিও কৰি আছোঁ আৰু আজিলৈকে আমি কৰি আছোঁ বা আগলৈও আৰু কৰিম বুলি আমি আশা কৰি আছোঁ আৰু যাতে আমাৰ জনগোষ্ঠীটো এইটো পূজা কৰি যাতে আমাৰ যাতে সকলো যাতে একতাৰ বান্ধোনেৰে এই পূজাৰ মাধ্যমেৰে যাতে আমাৰ জনগোষ্ঠীটো একতাৰ বান্ধোন হয় বা ভগৱানৰ ওচৰত সকলোকে মই সকলোৰে কৃতজ্ঞতা কামনা কৰি মই এইখিনিতে সামৰিছোঁ এইখিনি পূজা পাৰ্বণত যেহেতু আপোনালোকে পূজা কৰি আছে কোন এজন দেৱতাক আপোনালোকে পূজা এইটো আমাৰ শিৱ আৰু পাৰ্বতী এই পূজা পাতলত আপোনালোকে ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি মানে ইয়াতে আমাৰ এই পিঠাগুৰিৰ এই লেবালি বুলি কয় আমাৰ ভাষাত লেবালি আৰু চৰাইৰ কণী এইবিলাক দিয়া হয় আৰু গাজি চাজি এইবিলাক দিয়া হয় এইটো আমাৰ ইয়াতে তিনিটা হেৰি আছে এই গোহাঁই আছে এটা হ'ল শিৱ পাৰ্বতী আৰু এটা হ'ল আমাৰ ধৰ্মীয় সনাতন ধৰ্ম এই এনেকে আৰু এটা ইফালে আমাৰ এই বুঢ়া বাথুৰে এটা অংশ আছে এইটো নামটো পাহৰি দিলোঁ মই এইটো পিছলৈ গম পাম এই তিনি ভাগত ভাগ কৰা আছে সচৰাচৰ পূজা কৰিব লাগিলে মন্ত্ৰৰ আৱশ্যক হয় মন্ত্ৰ পাঠ হয় কি ভাষাৰে মন্ত্ৰ এইটো বৰ্তমান আমাৰ ভাষাবিলাক আচলতে হৰাই গৈছে আমি সঠিকভাৱে সম্পূৰ্ণ ক'ব নোৱাৰোঁ কিন্তু আমাৰ পূজাৰ ক্ষেত্ৰত আমি এটাই জানো আমাৰ পূৰ্বপুৰুষৰ পৰা এই মন্ত্ৰটো এই অগদক চিগা মাথা চিগা বিছা এনেকে আৰু লাও গদক এই এনেকে এইকেইটা শব্দৰে আমি গোহাঁইক আহ্বান জনাওঁ অকমান শ্লোকটো দিব নেকি আপুনি পূজাৰ আমি তাৰমানে আমি সৰুৰ পৰা যিটো দেখা পাইছোঁ আমাৰ মা দেউতাকে তাৰমানে এই আমাৰ এই বুঢ়া পূজাৰ মানদাই ভাষাৰ এইগিলা পূজা আমি দিব লাগে আৰু ধৰক মা পিতৃয়াকে যে যিটো মানে আগৰ পৰা কৰি আছি এতিয়া সেই হিচাপত আমি মা দেউতাৰ হিচাপত আমিও এতিয়া পালন কৰি আছোঁ আদা চিগা উদি মাদা চেয়া উদি দৈ দি এতিয়া অৰ্থটো তাৰমানে আদা বিচা মানে আদা দি আমি মদে দি মদক আমি কওঁ দৰা দি পেলাই আদা দি পেলাই আমি বাঢ়াব লাগে ভকতটো ভাৰত হয় বাঢ়াই পেলাই আমি সন্তুষ্ট কৰোঁ আমাৰ বুঢ়া গোহাঁইক সেইখিনি মই বৃদ্ধ মদাই পূজাৰ যে আয়োজন কৰিছে কি ক'ব চাওক আজি আমি বৃহত্তৰ বৰ্মন জনগোষ্ঠীয়ে আজি আমি জাতীয় উৎসৱ হিচাপে যি বুদ্ধাই মেদাই আমি এই বুদ্ধাই মেদাই বুলি ক'লে আমি শিৱ আৰু পাৰ্বতীক পূজা কৰোঁ প্ৰত্যেক বছৰে আমি জাতীয় উৎসৱ হিচাপে এই বুদ্ধাই মেদাই পূজা হিচাপে আমি পালন কৰি আহিছোঁ আৰু আমি এই পূজাটো আমি যুগ যুগ ধৰি আমাৰ পূৰ্বপুৰুষসকলেও এই জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে আৰু বিশেষকৈ আজি আমি যিটো আয়োজন কৰিছোঁ আমাৰ খৈৰাবাৰী চিঙিমাৰী গাঁৱত বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজে আহি সমাগম হৈছে আৰু আমি আমাৰ সদূৰ মেঘালয়ৰ পৰাও আমাৰ জনগোষ্ঠীবিলাক আহি উপস্থিত হৈছে আৰু বিশেষকৈ আমি এইটোৱেই সৌভাগ্য বুলি ক'ব লাগিব আজি আমাৰ জনগোষ্ঠীবিলাক য'তে নাথাকক আমি প্ৰত্যেকেই আমি একেলগে আজি একেলগে আজি এটা অনুষ্ঠান পাতিবৰ কাৰণে সক্ষম হৈছোঁ আৰু বিশেষকৈ আমাৰ আজি এই অনুষ্ঠানত পোনপ্ৰথমে প্ৰথমৰ 6টা বজাৰ পৰা আমাৰ অনুষ্ঠান কাৰ্যসূচী আছিলে আহি এই পৰ্যায়ত আমাৰ বুদ্ধাই মেদাই পূজা উদযাপন হৈ আছে আৰু ঠিক মুকলি সভাটো খন্তেক পিছত আৰম্ভ হ'ব আৰু বিশেষকৈ আমাক
অলপ আগত আমাক কথা দিছে BTR মুখ্য কাৰ্যবাহী সদস্য আমাৰ গোবিন্দ বসুমতাৰী ছাৰ ডাঙৰীয়াও আহিব আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে আৰু বিশেষকৈ বিভিন্ন দল সংগঠনেও আমাক সঁহাৰি জনাইছে আৰু বিশেষকৈ আমি সদূৰ মেঘালয়ৰ পৰাও আমি আমাৰ আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ ফালৰ পৰাও মাণ্ডাই ভাষা যি থাৰ ভাষা যেনে আমাৰ ভাষা এই ভাষাত আমাক মানে এই জনগোষ্ঠীৰ কাৰণে যিখিনি মানে মনোৰঞ্জন কৰিব লাগে ভাষাত কিছুমান আমাৰ জনগোষ্ঠীৰ যিখিনি আমাৰ আছিলে সেইখিনি আমাক মানে ধুনীয়াকৈ গানৰ মাধ্যমেৰে আমাক মানে কিছু হ'লেও আমাক কিবা কৰিব মনোৰঞ্জন কৰিব আৰু বিশেষকৈ আমি বিভিন্ন অঞ্চলৰ পৰাও আমি কণ্ঠশিল্পী মানে আমন্ত্ৰণ কৰিছোঁ সন্ধিয়া 5টা বজাৰ পৰা ৰাতি 12টালৈকে আমাৰ কালচাৰ প্ৰগ্ৰাম চলি থাকিব। ঠিক আছে।